নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আপোনালোকক নৱবৰ্ষৰ শুভকামনা জনাই আজি আমি এই ভিডিঅ'টিত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জানুৱাৰী মাহটোত হ'বলগীয়া 5টা বিশেষ কথা আপোনালোকক জনাব ওলাইছোঁ। সেয়া হৈছে, প্ৰথমটো হৈছে আপোনালোকৰ এই মাহটোত খং বাঢ়িব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত এনেকুৱা অনুভৱ হ'ব যেন আপোনালোকক কোনোৱে গুৰুত্ব নিদিয়ে। লোকে সকলোকে সহায় কৰে, কিন্তু আপোনালোকক তেনেকুৱা কোনো নকৰে। গতিকে সেই কথাটো লৈ আপোনালোকৰ মনত খং বাঢ়িব। দ্বিতীয় ঘটনাটো হৈছে, চাকৰি অথবা কৰ্মস্থলীত আপোনালোকৰ যেন জীৱনটো স্থবিৰ হৈ গৈছে তেনেকুৱা লাগিব। যেন আপোনালোকে চাকৰিয়ে কৰি আছে, বেলেগ জীৱনটোত উন্নতি কৰিব পৰা নাই, তেনেকুৱা অনুভৱ হ'ব পাৰে। এই মাহটোত আপুনি বহুদিনৰ পৰা নোকোৱাকৈ থকা অভ্যাসটো এৰিব আৰু যিকোনো কথা স্পষ্টকৈ ক'বলৈ আৰম্ভ কৰিব। লগতে আপোনাৰ মিঠা সুৰীয়া মাতেৰে সকলো কৰ্ম আনৰ দ্বাৰা উলিয়াই ল'ব পাৰিব। আৰু এইটো আপোনাৰ স্বভাৱসুলভ যে আপোনালোকে সময়ত ধুনীয়া মাতেৰে সকলোৰ পৰা কাম আদায় কৰিব পাৰে। 4 নম্বৰ ঘটনাটি হৈছে, এই মাহটোত যদি আপুনি সম্পৰ্কত যাব বিচাৰে, সেই সম্পৰ্কটো হ'ব শাৰীৰিক সম্পৰ্কৰ লগত জড়িত সম্পৰ্ক। আৰু 5 নম্বৰ ঘটনাটো হৈছে, জানুৱাৰী মাহটোত আপোনালোকে কাৰোবাৰ প্ৰেমৰ প্ৰতি আকৃষ্ট হ'ব। কিন্তু সেই কথাটো গম পায়ো আপোনালোকে ব্যক্তিজনৰ কথা মানি ল'বলৈ টান পাব। যদিহে ভিডিঅ'টি চাই ভাল পালে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।